पे हंसी लावाना बंदे को हंसा देंगे 2021 है किस दे के मचा देंगे कसी के सैया मारे लो का খান খালা করে দিছি আই সালা বন্ধ কর ডিজে মাতি আন যা নকরু যা বক্স ব্লুটুথ স্পিকার না ডিজে মাতি আন যা সালা বাইপেকর বিয়া বেচিয়াতে হেল্ল' ৰিচাৰ্জ গেছি দে ভৰি দিছোঁ এইমাত্ৰ ভৰি দিছোঁ গেছি দে বাবা মই জুইনিয়াল মাত্ৰ দিছোঁ বাবা জুইনিয়াল তুমি একে আহিছ ভিডিঅ' কৰবা মই পুৰুদা বাটত যাই বহু ছয়দা বাতি নাই ভালকে নয়দা নাই এইবাৰ কৈছোঁ ভালকে তুমি ৰিচাৰ্জ কৰা কি গোটাই গাঁওখনৰ ৰিচাৰ্জ তুমি কৰা মই বাটত বাতি সেই লৈ বহু স্বাগতম জনাইছোঁ ৰাইজসকল আপোনালোকৰ আমাৰ বিশেষ শ্ব' MJ420 লাইভলৈ আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম বৰ্তমান দাম বৃদ্ধি হৈছে বৰ্তমান মূল্য বৃদ্ধি হৈছে সেইখিনিৰ ওপৰত আমি ডিছকাশ্যন কৰিম দুজন আমি বিশেষ অতিথি মাতিছোঁ বৰ্তমান আপোনালোকে দেখছি গাড়ী লৈ অলপ নৰি পেট্ৰলৰ দাম এনেকুৱা পাইছি পেট্ৰলৰ দাম যায় 97 টকা পাইছি 97 টকা দি মই পেট্ৰল কিনি গাড়ীত ভৰাই আছোঁ তই গাড়ী কোনদিনা কিনলি পেট্ৰলৰ কথা ক'বা আহিছে আজি এই চাঙা চিঙা চাইকেল লৈ ঘূৰি থাকা চব কথা জৰুৰী নেকি দে ভালকে হাজিৰা কাটিম ভালকে 65 টকা কাটিম গম পাবি সেইখিনিও নাপাবি আমাৰ লগত উপস্থিত আছে আমাৰ এই অঞ্চলৰ তথা নলবাৰীৰ আমাৰ দুজন বিশিষ্ট ব্যক্তি বিশিষ্ট বুলি নকওঁ মানে মই জানো আৰু তেওঁলোকক চিনি পাওঁ আৰু আপোনালোকে জানে বস্তুটো ফাৰ্ষ্টতে আমাৰ মাতিছোঁ আমাৰ ফকৰুদ্দিন চাহ এজন মহাকঞ্জুজ ব্যৱসায়ী তথা ৰাঙালাও চুৰ ৰূপে প্ৰখ্যাত আমাৰ এই অঞ্চলত ফকৰুদ্দিন চাহক মই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ ছাৰ কঁকালৰ বিষ এংকি বহে পুজৰ পাৰিব লাক্সাৰী হোটেল পাইছা নেকি ইয়াতে স্পনচাৰ এটা নাই টকচ মাৰে কেমেৰাত যে উঠাইছো অলপ জাগা বেছিকৈ দিবি চাকলে খাব নেকি তাৰপিছত আমাৰ প্ৰখ্যাত ব্যক্তি তথা এজন গাঁৱৰ একদম সাধাৰণ সহজ সৰল মানুহ তেখেতৰ নাম হ'ল আপোনাৰ হেৰি কি নামটো কি আছিল ৰ'ব মই চাই আছোঁ নামটো ভদাই শৰ্মা আমাৰ এখন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ তেখেতক আমি গন্ধপুষ্প বুলি আমাৰ গাঁৱত প্ৰখ্যাত তেওঁক গন্ধপুষ্প বুলি তেওঁক সকলোৱে চিনি পায় ভদাই আমি আমাৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ভদাই শৰ্মা প্লিজ আপুনি আপোনাৰ আসনখন গ্ৰহণ কৰক আপোনাক মই ওচৰত মই নিচেই আনন্দিত মাৰি লওক অলপ ক'ভিডত টাইমটো বেমাৰ চেমাৰ লৈ আহিব মই আৰু ঘৰত যাই পুচি মৰি গ'লে গৰমৰ ভিতৰত নাই মই খাব চাওঁ নহয় কণ্ট্ৰল চাওঁ সেই লগত দিয়ক ৰ'ব মাক্সাৰ মাৰিলে ৰ'ব মাক্সাৰ ক'ভিড টেষ্ট কৰি আহিছা এনাই চব কিটা কথা দেখা নাই নহয় না মাৰিব লাগিব মাক্সাৰ তোৰ যদি ক'ভিড দিম কি বাচাব নাই লৈ লওক ক'ভিড আনিলে চুপ ৰাইজসকল আপোনালোকক আমি পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই শ্ব' MJ420 লাইভলৈ এতিয়া আমি আমাৰ বৰ্তমান সময়ত মূল্য বৃদ্ধি আমাৰ মূৰৰ ওপৰত উঠি পেলাই তাণ্ডৱ কৰিছে তাৰ বাবে আমি অলপ আলোচনা কৰিম প্ৰথমতে আমি আমাৰ প্ৰখ্যাত ব্যৱসায়ী তথা ৰঙালাও চুৰ ৰূপে প্ৰখ্যাত আমাৰ ফকৰুদ্দিন চাহক আমি কিছু বক্তব্য দিবলৈ আপোনালোকৰ মাজলৈ মাতি আনিছোঁ নমস্কাৰ দাদা ফকৰুদ্দিন দা আপুনি এজন প্ৰখ্যাত কঞ্জুজ ব্যৱসায়ী তথা আপোনাক আমি আমাৰ এই অঞ্চলৰ মানুহে জানে আপুনি প্ৰথমতে কওক এই মূল্য বৃদ্ধি হোৱাৰ কাৰণসমূহ আপোনালোকে আপুনি অলপ ব্যাখ্যা কৰকচোন মোৰ লগত প্ৰথমতে আপোনালৈ পোনপটীয়া প্ৰশ্ন মই কৰিছোঁ আপুনি অলপ কৈ দিয়ক আমাক প্ৰথমতে মই ক'ব খুজি আপুনি যোনখন গাড়ী চলায় সেই গাড়ীখনত আপুনি তেলকে খতম কৰে মোৰ চাইকেল আছে এখন তাকো মামাৰে দিছে মামাৰে কিয় ধৰে মামাৰ ধৰে কাৰণে আৰু এখন নতুন আহান ল'বি নিয়া মূল্য বৃদ্ধি চাব আমাৰ যোনবিলাক কৰ্মচাৰী আছে চাবা দিছোঁ যোনটো আমাৰ যোনবিলাক কৰ্মচাৰী আছে চবগিলা খালি গেমতে ব্যস্ত হৈছোঁ গেম খেলতে গেলে কোনে কাম কৰিব কাম নকল তেতিয়া হেৰি মূল্য বৃদ্ধি কিয় নকৰোঁ তেখেতে বহুত ডাঙৰ এটা কথা কৈছে যি তেখেতৰ কৰ্মচাৰীসকলে অকল মোবাইলৰ লগত নিয়োজিত হৈ থাকে যাৰ বাবে তেওঁৰ ওচৰত বস্তু বাহিনী চাপ্লাই আহিব পৰা নাই যাৰ বাবে তেখেতে এনেকৈ বস্তুবিলাক আপোনালোকলৈ পঠিয়াব পৰা নাই যাৰ বাবে এনেকৈ মূল্য বৃদ্ধি সমস্যাটো আমাৰ ইয়াতে এনেকৈ বাঢ়ি গৈছে আমাৰ দ্বিতীয়জন ব্যক্তি ভদাই শৰ্মালক মই মোৰ এই
চতুলৈ নমস্কাৰ জনাইছোঁ নমস্কাৰ। আপুনি অলপ এতিয়া আমাক কওক যে মূল্য বৃদ্ধিৰ আপুনি এজন সাধাৰণ জনতা হিচাপে আপুনি কি ক'ব এই বিষয়ে মানে এনেকৈ যে দামবিলাক বাছি আমাৰ মূৰত কোব মাৰি আছে আপুনি কি ক'ব এই বিষয়ে হয় আপুনি গছৰ কথাবিলাক ঠিকেই কৈছে যে মূল্য বৃদ্ধি হৈছে হয়। দাম আমি কাটি খোৱা মানুহে আমাৰ চলিবৰ অসুবিধা হৈছে হয় নিশ্চয় নিশ্চয় মইতো নিমখ তেল খাই আছোঁ ৰাতিপুৱাৰ সাজ আপুনি কথাবিলাক ঠিকেই কৈছে কিন্তু কথাবিলাক সেনেকুৱা নহয় আমি যিমান সাধাৰণভাৱে কথাবিলাক ভাবিছোঁ তেনেকুৱাকৈ নহয় আমি যদি অলপমান মানে আমাৰ আপুনি যিবিলাক কথা কৈছে আপুনি চব একেবাৰে সত্য কথা বাস্তৱ কথাই কৈছে যি মূল্য বৃদ্ধি হৈছে আমাৰ দৰে খাটি খোৱা সাধাৰণ মানুহৰ চলিবলৈ টান হৈছে সেইটো এটা পানীত হাঁহ নচৰা অৱস্থা বুলি আপুনি ক'ব পাৰে এতিয়া কথা হ'ল এই মূল্য বৃদ্ধি হাৰত চৰকাৰো কিছুমান ক্ষেত্ৰত ব্যৰ্থ হৈছে আৰু অসাধু চক্ৰ ব্যৱসায়ীও নিজৰ ইচ্ছামতে নিজৰ মানে খেয়াল খুচি মতে দামবোৰ বঢ়াই আছে ৰ'ব আপুনি যি ক'লা অসাধু ব্যক্তি হেৰি কৰিছি তেৰ কি হ'ব মোৰ যদি কাম লাগিলে কাম নাই মই এক্সট্ৰাকৈ মানুহ মাতি এক্সট্ৰাকৈ পইচা দিব লাগিব নাই সেই পইচাটো চৰকাৰে কৰিব 10 টকা চিগাৰটো একদম ৰ'ব অলপ 10 টকাৰ চিগাৰটো যেতিয়া 20 টকাত বেচা তাতে তো কিমান টকা লাভ হয় 10 টকা লাভ কেনেকে হ'ব টকা লাভ হয় শুনা 10 টকা নাই তাকেই মই পুনৰবাৰ কৈছোঁ যে এই আমাৰ অসাধু ব্যৱসায়ীসকলে যি আমাৰ মূল্য বৃদ্ধি লৈ এটা সুযোগ লৈছে যি বস্তুৰ নাটনি কৰিছে বস্তুৰ নাটনি কৰি দাম বৃদ্ধি কৰিছে সেইটো আমি বুজি পাইছোঁ আমি টকচোত আহি কিনে আমি অশ্লীল শব্দ বা তেনেকুৱা আমি ক'ব নোৱাৰো কিন্তু আমি তেখেতৰ কথা আমি জানো গতিকে তেখেতে আৰু বেলেগকে আমাক বুজাব নালাগে কি হ'ব শুনা আপুনি যি ক'লা মই আপুনি শুনক আপোনাৰ কথাটো মই মাফ কৰি দিম আপোনাৰ কথাত একদম চুপ মই হে কৰিম এইখিনিতে ৰাইজসকল আমি এটা চমু বাণিজ্যিক বিৰতি লৈছোঁ মোৰ কাণৰ পৰ্দা দুখন ফাটা হান হৈছে আপোনালোকে চমু বাণিজ্যিক বিৰতিটো চাই লওক আপোনালোকে বিৰতিটো চাই লওক সৰু সৰুকে কবি কাণ কৰি দুখন ফাটি যাব হাইৰা চিৰা বিৰতি ল'ব কিহৰ বিৰতি কোনে স্পন্সাৰ কৰিছে তোক এটা মাখিয়ন আছে তোৰ চৌ হ'ব খাবি খাব ৰ'ব পানী খাব ৰ'ব এটা কথা ৰ'ব অলপ জানে নাই নাই মই সেইবিলাক মোৰ আপুনি মাতি নিশ্চয় লিখিত নামাৰিবি টকচোত আহি লিখিত নামাৰিবি নাই মই নাই মুখে দিয়ে কথা মাৰিবি মই সেইবিলাক নাজানো পইচা কিনতে জানা সেইটো মোৰ বিষয়ে নহয় সেইটো আপোনালোকৰ বিষয় অলপ জানে এক্টিং কৰি দিব বনাই দেখাই যাওঁ স্পন্সাৰ নলয় মই কি কৰিম মোৰ চব মাখিও নাচবি বোলে অলপমান কৈ দেখি দিম বাৰু জানি না জানো একদম সৰুতে বহুত ভাওনা কৰিছিলোঁ 22 টকা দিম হ'ব এই 10 টকা দিব হেই বাবু A few moments later. Hey, Kishia, yes? Hey? মাত্র লাস্ট গেম খেলে গেছি এবার গেছি গেছি 2,000 years later. বাবা মারি খাবা কোন মাসি দুঃখ না দুঃখ মরি যাবা আছি ঘন্টা চলি চালা আজি ফ্রি ফায়ার রিলি করব না খাবি দিবি নাচবো পানি হবে দে তো মাইরে সেন্ডেল হয় ধুলি দিবি আছি কি হবে হ্যাঁ আমরা দেখছি সময় দেখছি চলে গেলা কিন্তু বরবাদ হয়ে যাবা দেখছি এটা আমার নিদর্শন ভয়ঙ্কর নিদর্শন আমার ঠাট্টা বলি সময় কথা নাই আপনারা দেখছি এনা অবস্থা আপনারা সতর্ক হয়ে থাকক মাইরে কথা হলো
মায়ের বিবেক কথাখিনি আপনার যেমন ডাঙর হবা একদমই নরে মনে করছি তো নইলে কিন্তু আপনাকে মাইর খাবার সাজ হয়ে থাকো হয় না খাবো সতর্ক হয়ে থাকো নইলে মায়ের বিবেক মাইর খাবার রেডি হয়ে থাকো আজিলে ইনে ধন্যবাদ আসনা উঠি দেখো এই কি বলে সাইলা সবাত নাকি মুজি দেশে আছি 5 minutes later. কি করাম সাদইছি নাকি আরম্ভ স্বাগতম জানাইছো আপোনাক আমাৰ মানে বিশেষ অনুষ্ঠান এমজে 420 লাইভলৈ আৰু আমি পুনৰ বাণিজ্যিক বিৰতিৰ পিছত ঘূৰি আহিছোঁ আমাৰ এজন আছে প্ৰখ্যাত ৰাঙালাও চৌধুৰী হিচাপে এজন আমাৰ মাজত ব্যৱসায় আছে একজন আমাৰ সাধাৰণ গ্ৰাম্য অঞ্চলৰ মানুহ আছে আমাৰ লগত বোলে আমি আৰু পুনৰ আমি আলোচনাটো আৰম্ভ কৰিম এবাৰ মই প্ৰথম মতামত জানিব খুজিছোঁ আমাৰ ভদৌ শৰ্মা ভদাই শৰ্মা সৰি ক্ষমা কৰিবা একদম ক্ষমা কৰিব মুখেদি যাতা ওলাই যাব দিছোঁ ভদাই শৰ্মাৰ আমি বক্তব্য জানিবলৈ চেষ্টা কৰিম আপুনি মোক এতিয়া কওক মানে আমাৰ মূল্য যিটো বাঢ়িছে যে ইয়াৰ প্ৰতিকাৰ হিচাপে আমি কি কৰা উচিত বা আমি কি সিদ্ধান্ত ল'ব পাৰোঁ যাতে আমি অলপ বস্তু কম দামত কিনি খাব পাৰোঁ আপুনি মোক সেইখিনি অলপ আপোনালোকে আমাক দৰ্শকক কৈ দিয়ক আপুনি এতিয়া কথাটো হৈছে চৰকাৰৰো বহুত কৰিব লগা আছে চৰকাৰক কোনোবা ফালে কিছুমান ক্ষেত্ৰত হয়তো ব্যৰ্থ হৈছে সেইটো আমি চৰকাৰক দোষ নিদিওঁ এই অসাধু ব্যৱসায় এইবিলাখন নাই অসাধু ব্যৱসায়ীসকলে সেইসকলতো নাকি ল'ব লাগিব চৰকাৰে সেইটো নাকি লগাব লাগিব অসাধু ব্যৱসায়ীসকলক আপুনি সেনেকৈ ক'লে কেনেকৈ হ'ব আপুনি সেনেকৈ ক'লে কেনেকৈ হ'ব আৰু লিখিতৰ পৰা কথিত হ'ব কেনেকৈ হ'ব হয়তো যদি কৰ্মচাৰী নহয় মই কি কৰিম টানি নিনি আপুনি যদি কৰ্মচাৰী নহয় নাহে মই টানি নিনি নাই কি আপোনাক কৰিম কওকচোন আপুনি কওক শুনক মই আপোনাৰ কিছুমান কথা শুনিছোঁ আপোনাৰ আপুনি চম্ভালিব কেনেকে কি চলাই আপোনাৰ কি নিউজ এইটো আপোনাৰ উঠিছোঁ সেইখিনি ডাঙৰ বুলি ভাব বুজিছা আপোনাক মই এতিয়া এটা কথা শুনো আপোনাৰ মই বহুত কথা শুনিছোঁ আপুনি 10 টকা চিগল 20 টকাত বেচে আপুনি আধা লিটাৰৰ বটলত তেলৰ বটলত শিখৰটো অত্যাৱশ্যক সামগ্ৰী নহয় আধা লিটাৰৰ বটলত আপুনি হাফকে পেট্ৰল ভৰে সেইটোকে বেচে আপুনি মোক কথা এতিয়া কথা ভাবকে পেট্ৰল গাই চাব আমি যি পেট্ৰলৰ দোকানত পেট্ৰলৰ পইচাটো 50 টকাই লওঁ চাব পইচাটো 50-55 টকাই লওঁ তুমি কেনেকৈ বেচা চাব শুনবি নে আগে শুন ডালত দিও এটা অলপ সন্মান কওক কেমেৰা লাইভ এই ঘণ্টা কেমেৰাক দলে দিয়াকে কি বুলি ভাবছি আপুনি শুনক কি বুলি ভাবছি আগে চাব আমি পেট্ৰলৰ এই ৰিপাৰা কিনি আনি ফেলে যে গাড়ীত তেল ভাড়া হাৰি কৰি দিব টেম্পোৰ ভাড়া কৰি দিব টেম্পোৰ চলো বাজু ভাড়া কৰি দিব টেম্পোৰ চাকা ভাড়া কৰি দিব আপুনি বৰ হাস্যকৰ বৰ পেট্ৰল দেখাতে বোলে টেম্পো দাতে টেম্পোৰ টানি ফেলে টেম্পাৰ টানি ফেলে কি তোৰ মুখত টানিম নেকি ভৰে গ'লে এ আল্লাহ হৈছে দেই পৰিস্থিতি হ'ব তই এটা বালি নাখিবি জৰিঙাল চানা পৰিস্থিতি বহুত পৰিস্থিতি বহুত গহীন হৈ গৈছে তোৰ একদম ভয়ংকৰ যুদ্ধ লাগিছে সেইকাৰণে আমি অলপ সুযোগটো দিয়া লাল চাক হৈ আছো অলপ ধৈৰ্য ধৰ অলপ পৰিস্থিতি বহুত ভয়াৱহ হৈছে সেইকাৰণে আমি এটা আমি চমু বাণিজ্যিক বিৰতি ল'বলৈ ওলাইছোঁ আপোনালোকে আমাৰ এই এমজে নিউজ 420 লাইভ চাই থাকক আপোনালোকে আৰু জয়াল তুমি চালৈ আহা যোৱা খুৱাম ৰ নাই কোনে স্পন্সৰ কৰিছে সেইগলা নৰো সেইখন আমাৰ লোকেল এনচিএছ লগাই দিম লোকেল এনচিএছ আই বাজনা বাজাও
আৰু এই বাতিটো ক'ত বেছি এইটো মানে তিয়ে বেছি কাপড়া চলি বেছি তাতেই বেছি ইও বাতিত ছাড়িছে জি তুমি পা কোন তো কইছি আৰু কি ভকা বিছা হ্যাঁ ভকাবি গু উস্কু দাদা গই বাবা ভকা বিছা খা না রে ভকা বিছা দাদা খা কম বেনি কইছ কি মার উস্কু দাদা থাকো এই তাক করু রেডিও আনা পারো তুমি কি জানা কইছে দানা ধরে হেলতি আছে নিজ জানিছা তো তাক করু আই রেডিও সময় আমার বেশি বাতি আছে আপনার সেই সময় দিছু না না পানি ছিল এই দেদেস তাক করু রেডিও আমার হেকটু রাম না সরি রাম না হেকটু আর যাই বলছি আমার তকসো তুই যখন আমার হাতত খবর কমছে আমি লাস্ট দুটো মতামত জানিবলৈ চেষ্টা করি আমার দুটো দুজন অতিথির পরে আপোনালোকে চাই আছে MJ420 লাইভ আপোনালোকে চাই আছে MJ420 লাইভ এই MJ420 লাইভৰ মঞ্চত আজি আমাৰ মাজত দুজন বিশেষ ব্যক্তি উপস্থিত আছে বলদ ভাই ইসনি গাইছা ওই ই আটা মই এটা বস্তু দিব বুঝি এটা ওটা বস্তু ছিল কি বস্তু এই বস্তু কোন এই এটা রাখো নাকি এই কি লাগে দেখ না পানি এটো বগা ও তা কি আমার কথা হচ্ছে তার বাইকে নাই না আইতো কম দিন দে 40 টাকা দিয়ে দাও তো বল ওরা বস্তু তো সাত ইসাম আপনি মারি এ কোন বেয়া ছবি আকা লাগে ল্যাপটপ সা দেখো এপল বলি লাগবো কি মাস স্টিকার মেসি আমরা এটা দিও কোন টাকা মোর সময় নাই মোর দুটো বাকি আছে এনেকুৱা মই ফটো আমি কৰি দিব এই হাই দেখ স্পন্সর আমি এখন টাকা এই ছোট শেষ করি যা এই ছোট শেষ করি যা এই মোর রাখতে মনু মোর রাখতে লাগবো মোর টাকা ভাড়া না মোর ল্যাপটপে কোনো স্টিকার নাই আপনি কি মাস স্টিকার লাগছে মোর টাকা তো মোর ল্যাপটপ নয় এটা আইসা আচ্ছা তো আমার নয় কোন জায়গা কথা লিখেছি দাও গাড়ি চালাবি মোর তো কিনে না একটা গাড়ি চালাবি লাইজা রাখতে লাগবো তো নিশা মরন ন কিনে রাখবি দুই দিন জি দাম বাড়িয়েছে এখন লোক তোমার ভালো পাও ওই না ওই না বলি খেলা কি আছে কি বলছে এখন 40 টাকা আমি দিব যাবো ও কোনি দিব কবি না এটা তো কবি না দাও দিবি আপনার কই দিবি এই বিলাক কত রাখতে পারি না মাথা কই যে দিবি না আর পানি দিবি না কই দিব ভাই যা কাজ দাও পয়সা দিবে দেবো ল্যাপটপ তুলি যা তো কি আর গাল ছয় গালি তোর বাবা ল্যাপটপ তুলি যা ফাঁসি গেল আজকে বিক্রি করি মই আজি হলো ইটো মই অদে মনানকে চাই দেখি থাকুস মই কও হে গাইজ আপোনালোকৰ খবৰ কেনে আশা কৰোঁ সকলোৱে ভালে আছে বৰ্তমান কোভিডৰ সময়ত আমি মানে আপোনালোকক এই ভিডিঅ'টো দি অলপ মনোৰঞ্জন দিবলৈ অলপ চেষ্টা কৰিলোঁ এই আমাৰ টীম আৰু আপোনালোকক আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ কাৰণ আমি কমেও 1 বছৰ ভিডিঅ' দিব পৰা নাই কাৰণ আমাৰো কিছুমান ব্যক্তিগত প্ৰব্লেম আছিল ব্যক্তিগত মানে গোটেইকেইটাৰে প্ৰব্লেম হৈছিল মেইন কথা আছিল পৰীক্ষাটো আমাৰ কাৰণে আমি ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ বাকী সেয়া কথা আৰু আপোনালোকে ভিডিঅ'গিলা ৰেগুলাৰ পাওঁ মানে আমাৰ আৰু আগৰ জোচটো আহি গৈছে আৰু আমি নতুনকৈ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰা কৰিছোঁ আৰু মানে আপোনালোকক আৰু আমি নতুন ভিডিঅ' দিবলৈ ট্ৰাই কৰিম আপোনালোকে এনেকৈ ভিডিঅ' মোৰ চাই থাকক লাইক কৰক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰি দিব বহুত কষ্ট কৰিছোঁ ইমান মাত ভাঙি গৈছে মোৰ মই ডেইলি কি কৰে সেই কৰক ভানক যি কৰে খালি কলা কৰক আৰু লগতে বেল আইকনটো দবাই দিব আৰু প্ৰেছ কৰি অল আৰু দিছে কোভিড বহুত মানে কমবা বেছি আমি সকলোৱে আশা কৰোঁ কোভিডটো কমি যাওক সেইকাৰণে আমি বেছি আমাৰ গোটেই টিমটো লগ হোৱা নাই আমি একেটাই দি ভিডিঅ'টো কৰিলোঁ কাৰণ কোভিডৰ টাইম অলপ ৰেষ্ট্ৰিকশ্যন থাকে চেনিটাইজাৰ ইউজ কৰক মাস্ক পৰিধান কৰক আমি কৰা নাই বাৰু উপায় নাই ভিডিঅ'ত মাস্কখন দিলে কেম্বা হয় ন বাকী এইখিনিয়ে জয় অসম বন্দে মাতৰম বাই বাই জয় হিন্দ